Hello everyone, welcome back to my channel. আজি এই ভিডিওত মই আপোনালোকক কম যে আপোনালোকক কি আছিল প্লেটুন কমান্ডাৰ অ্যাসিস্ট্যান্ট জেইলৰ হাবিলদাৰ তাৰ পিছতে আপোনালোকৰ কি আছিল এক্সাৰসাইজ কনস্টেবল এইকিটা কাৰণে ফিজিক্যাল টেষ্ট আৰু ৰিটেন টেষ্ট আপোনালোকে কি কৰিব লাগিব ফিজিক্যাল টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব ৰিটেনৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব এইখিনি কথা কম আজি এইটো ভিডিও সো ভিডিওটো লাষ্টলৈকে যাব আপোনালোকে যদি ভাবি আছে যে এইবাৰ আপোনালোকে এটা চাকৰি ল'ব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব ৰিটেনৰ কাৰণে একদম সিম্পলি কথাটো কৈ দিছো যে মই যিখিনি এসআই কাৰণে প্ৰিপাৰেচন কৰিছিলো তাৰ ভিডিওখিনি আপোনালোকে চাব যত আপোনালোকে পাব যে কোনখিনি কিতাপ পঢ়িব কোনখিনি ফলো কৰিব কেনে ধৰণে পঢ়িব এই সকলোখিনি কথা তাত কোৱা আছে সো কোনখন কিতাপ পঢ়িব এই কিখন কিতাপ পঢ়িলে আপোনালোকে এক্সাম ভাল কৰিব পাৰিব এই সকলোখিনি ওপৰত মই ভিডিও ভালদৰে দি থৈছো সো সেইখিনি আপোনালোকে ফলো কৰিব ঠিক আছে ৰিটেনৰ কাৰণে এতিয়া মই বিশেষকৈ একো নকওঁ কাৰণ ৰিটেনৰ ভিডিও মই বহুত দি থৈছো বা আপোনালোকে যদি কিবা নাজানে মোক জনাব ঠিক আছে কিন্তু এতিয়া আপোনালোকক স্পেশালি কম ফিজিক্যাল টেষ্ট 1600 মিটাৰ ছোৱালী 800 মিটাৰ আৰু লং জাম্প এই দুটা ওপৰত আপোনালোকক আজি এই ভিডিওটোত কম So let's start the video. ले फिर आ गए सब राज्य खुश है So प्रथम फिजिकल टेस्टर কাৰণে আপোনালোকৰ কি হ'ব 1600 মিটাৰ ৰানিং হ'ব লৰা আৰু 800 মিটাৰ ৰানিং হ'ব ছোৱালীৰ কাৰণে 1600 মিটাৰ কেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব ফাৰ্স্ট আপোনালোকে যদি আগতে দৌৰি পোৱা নাই তেনেহলে আপোনালোকে মোৰ ইয়াতে চাব আপোনালোকে ওয়াৰ্ম আপ এক্সাৰসাইজ কেনেকৈ কৰিব লাগে এবিসি এক্সাৰসাইজ কেনেকৈ কৰিব লাগে এইখিনি বস্তুৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব ফাৰ্স্ট সদায় বডিটো ওয়াৰ্ম আপ কৰিব লাগিব ওয়াৰ্ম আপ মানে কি গৰম কৰিব লাগিব এতিয়া ঠাণ্ডা দিন আপোনালোকৰ এক্সাম হ'বলৈ টাইম আছে ফৰ্ম ফিল আপ হ'ব লাহে লাহে এতিয়া পায় যদি আপোনালোকে সেইখিনি প্ৰিপাৰেচন কৰি থাকে তেতিয়া আপোনালোকৰ ফিজিক্যাল টেষ্টত প্ৰবলেম নাই কিন্তু তাৰ আগতে আপোনালোকে চাই ল'ব লাগিব যে আপোনালোকৰ চকু ঠিক আছে নে কালাৰ ব্লাইণ্ডনেছ আছে নেকি বা আপোনালোকৰ হাইটটো যিমান দৰকাৰ হয় সিমানখিনি আছে নে নাই সেইখিনি যদি আপোনালোকৰ নাই তেনেহলে আপোনালোকে ইনে কষ্ট কৰি থাকি লাভ নাই কিন্তু যদি আপোনালোকে সেইখিনি ফুলফিল কৰিব পাৰে তেনেহলে আপোনালোকে কি কৰিব ভালদৰে ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিব ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰোঁতে আপোনালোকে ফাৰ্স্ট ওয়াৰ্ম আপ কেনেকৈ কৰিব লাগে সেইখিনি জানি ল'ব এবিসি এক্সাৰসাইজ কেনেকৈ কৰে সেইখিনি আপোনালোকে জানি লোৱাটো বহুত দৰকাৰ ওয়াৰ্ম আপ এক্সাৰসাইজ কৰিবলৈ মোৰ ইয়াতে ভিডিও আছে সেইখিনি চাব এবিসি এক্সাৰসাইজখিনি চাব আৰু প্ৰথম ষ্টাৰ্টিং ফেজত আপোনালোকে 10 দিন অকল এইখিনি কৰিব ওয়াৰ্ম আপ কৰিব তাৰ পিছতে আপোনালোকে এবিসি এক্সাৰসাইজখিনি ফুল কৰিব তাৰ পিছতে আপোনালোকে কি কৰিব কুল ডাউন এক্সাৰসাইজ এই সকলোখিনি ভিডিও আপোনালোকে মোৰ ইয়াতে পাব কুল ডাউন কেনেকৈ কৰিব লাগে গম পাব এবিসি আপোনালোকে ভেৰিয়েশনত কেনেকৈ কৰিব লাগে সেইখিনি গম পাব তাৰ পাছত 10 দিনৰ পাছত মই আপোনালোকলৈ কি লৈ আহিম ৱৰ্কআউট প্লেন লৈ আহিম ইয়াত অকল লৰা কাৰণে কোৱা নাই লৰা আৰু ছোৱালী সকলোৱে এইখিনি বস্তুকে ফলো কৰিব এতিয়া কিয়নো মই আপোনালোকে জানে মোৰ একাডেমিত মই ট্ৰেইনিং দিছিলো এতিয়া বহুতে হুদি থাকে একাডেমিত এতিয়া ট্ৰেইনিং দিছে নেকি এতিয়া ট্ৰেইনিং দিয়া নাই একাডেমি বন্ধ হৈ আছে কিন্তু আপোনালোকে প্ৰথম ষ্টাৰ্টিং এতিয়া 1600 মিটাৰৰ কাৰণে বা 800 মিটাৰৰ কাৰণে এই ওয়াৰ্ম আপ আৰু এবিসি আৰু কুল ডাউন এইখিনি আপোনালোকে 10 দিন পুৰা কমপ্লিট কৰক আপোনালোকে লেগ ৱৰ্কআউট কৰি থাকিব যাতে আপোনালোকৰ কি হ'ব ভৰি মাসলখিনি কি হয় আৰু ষ্ট্ৰং হয় আপোনালোকৰ ডেভেলপ হয় হ্যান্ড সুইংটো ঠিক কৰিবলৈ চাব এই এনেকুৱা সৰু সৰু বস্তুখিনি আপোনালোকে ঠিক কৰিব তাৰ পিছত আপোনালোকে দৌৰোতে কেনেকৈ উখা ল'ব লাগে তাৰ ওপৰত ভিডিও দিয়া আছে ভাগৰ লাগিলে কি কৰিব লাগে তাৰ ওপৰত ভিডিও দিয়া আছে তথাপিও মই আপোনালোকক আৰু ভিডিও এনেকুৱা লৈ আহিম যিটোৱে আপোনালোকৰ ৰানিঙত হেল্প কৰিব ঠিক আছে সো 1600 মিটাৰ আৰু 800 মিটাৰৰ কাৰণে প্ৰথম ষ্টাৰ্টিং কেনেকৈ কৰিব বুলি যদি আপোনালোকে ভাবিছে তেনেহলে আপোনালোকে এনে ধৰণে ষ্টাৰ্ট কৰিব লাগিব তাৰ পিছতে আহিলে লং জাম্পৰ কাৰণে এতিয়া আপোনালোকে বিশেষ একো কৰিব নালাগে এতিয়া আপোনালোকে কিয়নো এবিসি খিনি কৰি থাকিব লগতে আপোনালোকে কি কৰি থাকিব সেই লেগ ৱৰ্কআউট খিনি কৰি থাকিব আপোনালোকৰ ভৰি এক্সপ্লোসিভ পাৱাৰটো বঢ়াবলৈ চেষ্টা কৰিব আৰু লং জাম্পৰ টেকনিক খিনি ফাৰ্স্ট ভালদৰে চাই ল'ব যে কেনেকৈ দৌৰিব লাগে কেনেকৈ টেক অফ ল'ব লাগে কোন ডখত বেছি স্পিড যাব লাগে কোন ডখত কমকৈ যাব বা লেন্ডিং কেনেকৈ কৰিব লাগে প্ৰথম আপোনালোকে সেই বেসিক বস্তুখিনি যদি শিকি লয় তেনেহলে 4 মাহ 5 মাহত গৈ আপোনালোকৰ কি হ'ব লং জাম্প মাৰিবলৈ একদম ইজি হৈ যাব সেই কাৰণে কৈছো যে মোৰ ইয়াতে প্লেলিষ্ট আছে লং জাম্প টিপছ বুলি তাৰ একদম বেসিকৰ পৰা দিয়া আছে বেসিক কোনখিনি এক্সাৰসাইজ কৰিব লাগে কেনেকুৱা ধৰণৰ আপোনালোকে এক্সাৰসাইজ কৰিলে লং জাম্পটো আপোনালোকৰ ইমপ্ৰুভ হ'ব পাৰে সেইখিনি আপোনালোকে ফলো কৰিব বা সেইখিনি আপোনালোকে এতিয়াৰ পৰা কন্টিনিউয়াছলি এতিয়া এক মাহ যদি সেইখিনি আপোনালোকে ভালদৰে বেসিকটো ওপৰত কাম কৰে তেনেহলে আপোনালোকৰ কি হৈ যাব লং জাম্প মাৰিবলৈ ইজি হৈ যাব
বা আপোনালোকৰ যদি আগতে এনেকুৱা ধৰণৰ কোনো এক্টিভিটি কৰা নাই লং জাম্প হোৱা নাই ৰানিং কৰা নাই তেনেহ'লে ABC এক্সাৰচাইজখিনি আপোনালোকক বহুত ধৰণে হেল্প কৰিব সো সেইখিনি কথা আপোনালোকে ল'ৰা হওক ছোৱালী হওক সেইখিনি কথা ফ'ল' কৰিব তেতিয়া আপোনালোকৰ কি হ'ব ইমপ্ৰুভমেণ্টটো ভালদৰে হ'ব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ইনজুৰি নহয় কিয়নো আমি যদি বেছিক বস্তুখিনি ভালদৰে নাজানো বা আমাৰ মুভমেণ্টখিনি যদি ঠিক নহয় তেতিয়া কি হয় আমাৰ বডিত ইনজুৰি বহুত হয় আৰু প্ৰথম যেতিয়া আপোনালোকে ট্ৰেইনিং ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকৰ ভাগৰ লাগিব পাৰে মাছলবোৰ বিষাব পাৰে তাৰ কাৰণে আপোনালোকে কেনেকৈ কুল ডাউন এক্সাৰচাইজ কৰিব লাগে সেইখিনি আপোনালোকে শিকি ল'ব কুল ডাউন এক্সাৰচাইজখিনি কৰিলে আপোনালোকৰ কি হ'ব এই ভাগৰ লগাটো লাহে লাহে কমিব বা আপোনালোকৰ মাছলৰ যিখিনি আপোনালোকৰ ফেটিগ হয় বা ভাগৰ লাগে বা জঠৰ হৈ যায় মাছলখিনি সেইখিনি ৰিলেক্স কৰি দিব তেতিয়া আপোনালোকৰ কি হ'ব নেক্সট ডেত আকৌ ট্ৰেইনিং কৰিবলৈ ইজি হ'ব ট্ৰেইনিং কৰিলেই নহ'ব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰপাৰ ভালদৰে শুব লাগিব ভালদৰে খাব লাগিব বা ভালদৰে আপোনালোকে কোনটো টাইমত ট্ৰেইনিং কৰিব সেইটো আপোনালোকে জানিব লাগিব প্ৰথম ষ্টাৰ্টিঙত আপোনালোকে কি কৰে সদায় ৰাতিপুৱা সোনকালে উঠি দৌৰিবলৈ চেষ্টা কৰে ৰাতিপুৱা সোনকালে উঠি দৌৰিব নালাগে আপোনালোকে 6টা-7টা বজাত দৌৰিলেও আপোনালোকৰ কাৰণে ভাল কিয়নো আপোনালোকে কেতিয়াও 4টা বজাত দৌৰিবলৈ নাপায় সেইটো কাৰণে আপোনালোকে 6টা-7টা বজাৰ পৰা দৌৰক যেতিয়া ৰ'দটো অলপ ওলাব তেতিয়া আপোনালোকে দৌৰক তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব নিজৰ বডিটো ৱেডাৰটোৰ লগত এডজাষ্ট কৰিব পাৰিব যদি সোনকালে ৰাতিপুৱা উঠি দৌৰে তেতিয়া আপোনালোকে সেই টেম্পাৰেচাৰটোৰ ওপৰত আপোনালোকৰ সেই এডজাষ্টমেণ্টটো নাথাকিব সেইটো কাৰণে 6টা 7টা 8টা বজাত আপোনালোকে ট্ৰেইনিং ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব বডিটো আপোনালোকৰ ৱেডাৰটোৰ লগত কি হৈ যাব মিলি যাব সো ট্ৰেইনিং তেনেধৰণে ষ্টাৰ্ট কৰিব পানী আপোনালোকে খাব লাগিব পানী যদিও এতিয়া ঠাণ্ডা দিন তেতিয়া আপোনালোকে কি কৰিব গৰম পানী খাব যে আৰু কি কৰিব কুহুমীয়া গৰম পানী খাই থাকিব তেনেকৈ আপোনালোকে ডেইলি 3 লিটাৰ পানী আৰু প্ৰপাৰ ডায়েট প্ৰপাৰ শুব লাগিব ডেইলি 6 ঘণ্টা 7 ঘণ্টা শুব লাগিব অকল ফোন চোন টিপি থাকি লাভ নাই সেইকাৰণে আপোনালোকে এইখিনি ফ'ল' কৰিব সো বেছিক আপোনালোকে ফিজিকেল টেষ্টৰ কাৰণে আপোনালোকে এইখিনি কৰিব লাগিব লগতে আপোনালোকৰ আৰু এটা আছে কনষ্টেবলৰ য'ত আপোনালোকৰ 3200 মিটাৰ আৰু লং জাম্প আছে সেইখিনিৰ ওপৰত মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ' আনি থাকিম নতুন ৱৰ্কআউট প্লেন আনি দিম আপোনালোকৰ 1600 মিটাৰ হওক 800 মিটাৰ হওক 3200 মিটাৰ হওক যিখিনি আপোনালোকৰ ইমপ্ৰুভমেণ্ট কৰিবলৈ বা আপোনালোকৰ ৰানিংটো ইমপ্ৰুভ কৰিবলৈ বহুত হেল্প কৰিব সো আজি ভিডিঅ'টো ইমানেই আছিলে ৰিটেনত আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে মোক ক'ব বা ৰিটেন কেনেকৈ ষ্টাৰ্ট কৰিব তাৰ ওপৰত মই ভিডিঅ' দিম ফিজিকেল টেষ্টৰ কাৰণে আপোনালোকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব এতিয়াৰ পৰাই তাৰ ওপৰত মই ভিডিঅ' দি গৈ থাকিম আৰু আপোনালোকৰ কিবা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত জনাব ভিডিঅ'টো যদি ভাল লাগে সকলোকে শ্বেয়াৰ কৰি দিব টিল দেন ষ্টে হেপী ষ্টে হেল্ডি